মই টোপনি ধৰিছোঁ মই শুই যাম এতিয়া তো গাইজ ইয়াত ভিডিঅ' কৰা এলাও নাই তো মই 499 ফ্ৰীকৈ পালোঁ মানে আজি ৰাতি প্লেনিং এটা আছে যদি আমি ক'বলৈ যোৱা কথা আছে তো সেইটো আপোনালোকে ছাৰপ্ৰাইজ নেক্সট ভিডিঅ'ত গম পাব এণ্ড এতিয়া আমি যাম শিৱসাগৰ আমাৰ গাড়ী মানে ইয়াৰ গাড়ীখন ছাৰ্ভিচিং দিবলৈ টাটা কি হয় নেক্সন টিগৰ টাটা টিগৰ তো প্ৰগতি মটৰ্ছ যাম ছাৰ্ভিচিং কৰিবলৈ কাৰণ আমি অলপ দূৰলৈ যাম বুলি ভাবিছোঁ এণ্ড ৰাতি মেবি আমি 500 কিলোমিটাৰ আপোনালোকে গেছ কৰি লওক কমেণ্ট ছেকশ্যনত যে আমি ক'ত যাম 500 কিলোমিটাৰ এণ্ড আৰু কিছুমান প্ৰব্লেম আছে তো এই প্ৰব্লেমকেইটা ফেচ কৰিব লাগিব কাৰণ ডাবল ড'জ নাই হোৱা তালৈ যাবলৈ ডাবল ড'জ লাগিছে নহ'লে আমাৰ মানে কোনো আৰ্টিফিচিয়েল টেষ্ট নহ'লেদিন যদি ডাবল ড'জ থাকিলেহেঁতেন তো ডাবল ড'জ নাই তো অভিয়াছলি আমি আকৌ টেষ্ট কৰাব লাগিব আৰু কিছুমান প্ৰব্লেম আছে তো এতিয়া যাম শিৱসাগৰ আৰু বজাৰ কেইটামান গ'লে বজাৰকেইটা কৰিম তো গাইজ লেটছ গ' তো এখন এণ্ড আমাৰ এটা কাম হৈ গ'ল আপোনাৰতো ফাষ্ট টেগ লগোৱা হৈ গ'ল আৰু কেইটামান কাম আছে তো এতিয়া সেইকেইটা কৰোঁগৈ দেন যাম আমি আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আপোনালোকে গম পাব পুৰা ঠাণ্ডা ইমান এটা মণ্ডপ নাই মণ্ডপ এটা দুটাই বনোৱা হৈছে এতিয়া আমি ডিমৌ পাইছোঁ শিৱসাগৰ ইয়াৰ পৰা ধৰক আৰু 20 কিলোমিটাৰ ইমান 20 কিলোমিটাৰ মানে আছে দেন শিৱসাগৰ পাম তাৰপিছত শিৱসাগৰৰ পৰা গাড়ীখন ছাৰ্ভিচিঙত দি পিনে আমি মেবি বিশাল যাম বা ক'ৰবাত বজাৰ কৰিম মানে মৰণটো বিশাল আছে বাট চাওঁ তাৰ কালেকশ্যনটো মৰণৰ কালেকশ্যনটো চালোঁ কাৰণ আমাৰ এতিয়া অলপ মানে উইণ্টাৰৰ কাৰণে কাপোৰ লাগে কাৰণ আমি উইণ্টাৰ জেগাত যাম তো চাওঁ এতিয়া শিৱসাগৰৰ কালেকশ্যন কেনেকুৱা আছে ৰাইডিনৰ তেল ভৰালোঁ তেলৰ কালিলৈকে আছিলে 100 টকা তো আজি হৈ গ'ল 101 টকা তো ডেইলি লগত 68 পইচা তো এনেকৈ যদি তেল বাঢ়ি থাকে তো মেবি আমাৰ কাইলৈ তেল কিমান খাব মানে ডেইলি যদি এটকা বাঢ়ে তো কি হ'ব আৰু তো চাওঁ কি হয় আমাৰ তালৈকে য'লৈকে যাম সেইটোতো ছাছপেঞ্চ হৈ আছে কাইলৈ গম পাব তালৈকে মই কিমান বাজেট কিমান তেল এণ্ড কি কৰিব লাগে তো চব জনাই দিম আপোনালোকক এটা বস্তু দেখাবলৈ পৰা গৈছিলোঁ চুলি চাওক মই ৰিচেণ্ট চুলি কাটিলোঁ চাপটো চাওক এইটো চাওক আৰু এটা আছে ছাৰপ্ৰাইজ আৰু এজনৰ চলি আছে দেখাবলৈ মানে সৰু পোৱালি ইয়াৰ বেবীটোৰ সেইটো এটা ডাঙৰ ছাৰপ্ৰাইজ লেটছ গ' এতিয়া বৰ্তমান ছাৰ্ভিচিঙত দিলোঁ গাড়ীখন এণ্ড দেন এতিয়া আমি ওলাই যাম বজাৰ কৰিবলৈ তো চাওঁ ক'ত বজাৰ কৰোঁ সেইদিনা বিশাল আগত পালোঁহি কিন্তু আজি ৰ'দটো মানে এতিয়া আহোঁতে আমি বেটেৰী ৰিক্সাত আহিছিলোঁ মানে যোনটো ৰ'দ মই ব্লগিং কৰিবলৈ নহ'ল ৰ'দটো মানে ডাইৰেক্ট ইয়াত পৰিছে মোৰ পূৰা ৰ'দটো চাব পাৰে ৰ'দটো চাওক এণ্ড এতিয়া বিশালত সোমাম এনেই বজাৰ কৰিব মই নকৰোঁ মই মেবি ট্ৰেক পেণ্ট এটা ল'ম এণ্ড চাওঁ আৰু কিবা ল'ব পাৰিলে আপোনালোকক দেখাম যদি কেমেৰা লৈ যাব দিয়ে ভিতৰলৈ দাম লৈছোঁ এইকেইটা এইটো ট্ৰেক জিন্স চক্স এতিয়া এইটোৰ লগত এইটো ফটো মই লৈছোঁ বহুত তো গাইজ ইয়াত ভিডিঅ' কৰা এলাও নাই তো মই ভিডিঅ'টো কৰা নাই তো আপোনালোকে বেয়া নাপাব কালেকশ্যনটো মই যিমানখিনি বাৰু দেখালোঁ ডক্টৰক দেখাব নোৱাৰোঁ ওলাই গৈ দেখাম আৰু বাকী লৈ ল'লোঁ আমি বস্তু এতিয়া বিল পে' কৰিম এণ্ড যাম তাতে পূৰা লেডিং ভিতৰত এচিটো মেবি কাম নাই কৰা সিহঁতৰ পূৰা ভিতৰতো গৰমে মানে ইমান ৰ'দত থকা নিচিনা গৰম নহয় গৰমে এণ্ড আমাৰ বিল কিমান হ'ল 4020 টকা বিলত 4020 টকা মানে বেগটো আমি ফ্ৰী পালোঁ মানে 3000 শ্বপিং কৰিলোঁ বিশালত এই বেগটো ফ্ৰী পালোঁ এইটো বেগটো প্ৰাইচ 499 বুলি কৈছিলে লিখা আছে 799 লিখা আছে
999 লিখা আছে। তো এই বেগটো ফ্ৰী। তো অলপ লাভ এটা হ'ল পূজাৰ বজাৰ কৰা। ৰ'দটো আজি পূৰা হেভি। এতিয়া আকৌ আমি যাম কি আছিলে আকৌ ছাৰ্ভিচ চেণ্টাৰত যাম। এণ্ড তাত গৈ গাড়ী ল'ম। মেবি হৈ গ'ল এতিয়ালৈকে। তো তাৰপিছত লৈ পিনে ঘৰ গৈ পেকিং কৰিম। এণ্ড ৰাতি ওলাম আমি মেবি। এণ্ড জেগাডোখৰ আপোনালোকে এতিয়াও ছাছপেঞ্চ। গৰমটো বহুত আছে, কি কৰিব উপায় নাই। এই গছকেইটা কাটি দিলে সেইকাৰণে ইমান দিগদাৰ। 4 লেনৰ গছকেইটাৰ পৰা এতিয়া গছ লগাব লাগে হয় না? গছ লগাব লাগে। 4 লেনৰ লগাইছে বাছটো, ডাঙৰ টাইম লাগিব। তো গাইজ আমি পাইলোঁ এতিয়া বেটেৰী ৰিক্সা। এখন কিবা স্কুল হয়। ইয়াৰ পৰা হাইৱেত উঠিম। হাইৱেৰ পৰা প্ৰগতি মটৰ্ছ। প্ৰাইচটো ইয়াত লিখা আছে 799, বাট তাত যোনটো লিখা আছিলে মানে অফাৰ প্ৰাইচটো হ'ল 499 আমি ফ্ৰীকৈ পালোঁ। লাভেই হ'ল। 3টা বজাত ওলাম, কাৰণ 3টা বজাত ওলালে মানে এডোখৰ ৰাস্তাটো অলপ বেয়া। তো অলপ এডোখৰ প্ৰব্লেম হ'ব, বাকীডোখৰটো ৰাস্তা ভাল। এণ্ড তেলটো এতিয়ালৈকে কিমান ক'ত তাৰলৈকে নাজানো। আপোনাৰ কিলোমিটাৰটো কৈ দিলোঁ 500 কিলোমিটাৰ, মানে 561 কিলোমিটাৰ হ'ব। তো আপোনালোকে কমেণ্ট ছেকশ্যনত গেছ কৰি জনাব যে কোনডোখৰ হ'ব পাৰে জেগা। আমি উইণ্টাৰৰ বজাৰ কৰিছোঁ। তো আপুনি গম পাইছে যে আমি ঠাণ্ডা জেগালৈ যাম বুলি। তাত মানে বেছি ঠাণ্ডা। এণ্ড অলপ ক'ভিডৰ মানে যোনটো ক'ভিডৰ জাল্লা, মানে তাত ধৰক আমি ক'ভিড টেষ্টো কৰাব লাগিব, কাৰণ মোৰ ডাবল ড'জ নহয়, মোৰ ছিংগল ড'জ। ইয়াৰ বাৰু ডাবল ড'জ। এণ্ড আৰু লগত যাব আমাৰ এজন। মই যাওঁতে কোন যাব দেখাম। এণ্ড এখন আমাৰ ফ্ৰণ্টত মানে লেফ্ট ছাইডে এখন জেল হয়। সেই তাত থাকে মানুহটো, সেই ওপৰ যোনটো বিল্ডিংটো আছে, এটা বিল্ডিংটো মানুহ থাকে। এটা ফ্ৰণ্টত আছে কলেজ। আমি পাই গ'লোহি আকৌ। দেন এতিয়া গাড়ী মেলি যদি হৈ গ'ল লৈ ল'ম। দেন ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ ঘৰ। ৰ'দটোৱে বহুত বেয়া লৈছে। বহি আছোঁ। আমি আহিছোঁ 10টা বজাত। এতিয়া হ'ল 219 হৈ আছে। লাষ্ট ৱাশ্বিং হৈ আছে। দেন ইয়াৰ পৰা ওলাম। তাত মই টোপনি ধৰিছোঁ। মই শুই যাম এতিয়া। গেমেই হয়। তো বাছ ফাইনেলি হ'ল। এণ্ড এতিয়া টাইম হৈছে, আমি আহিছিলোঁ 10টা বজাত, এতিয়া টাইম হৈছে 4:33। তো বহুত দেৰি পকিলোঁ ইয়াত। পেকিং কৰিবলৈ আছে, মই পেকিং কৰিম। দেন 3টামান বজাত আহিম। 3টামান বজাত আমি তাৰপৰা আকৌ মৰ্ণৰ পৰা মানে আকৌ এইটো চাইডে আহিম। আহি পিনে আমি এইটো চাইডে যাম, মানে শিৱসাগৰ হৈয়ে যাম। তো বহুত যাম, আপোনালোকে গেছ কৰিব, কমেণ্ট ছেকশ্যনত ক'ব। এইটো মানে কি 10টা বজাৰ পৰা 5.5 ঘণ্টা নোৱাৰিলোঁ এখন গাড়ীত। মানে ধৰক ইয়াত গাড়ীত থৈ পিনে আপোনালোকে নিজৰ কিবা কাম থাকিলে কাম কৰিব পাৰিব, বা মানে আকৌ ঘৰ গৈ পিনে আকৌ আহিব পাৰিব। কাৰণ 5 ঘণ্টা 5.5 ঘণ্টা কম নহয়। মানে মৰ্ণিং হেক কৰিম বুলি, বাট ভিডিঅ' এইটো আজিয়ে হেক কৰিম। তো কাইলৈ মৰ্ণিং পৰা ফ্ৰেছ ব্লগ এটা বনাম। তো আজি ভিডিঅ'টো ইমানটোৱে, কাৰণ কেলৈ আকৌ মৰ্ণিং মানে ফ্ৰেছ ব্লগ এটা ষ্টাৰ্ট কৰিম মৰ্ণিঙৰ পৰা। মৰ্ণিং জাৰ্ণিটো ষ্টাৰ্ট কৰিম আমি। তো ক'লে আপোনালোকে গেছ কৰিব। এণ্ড আমি য'ত যাম তো তাৰ কাৰণে বজাৰ, এতিয়া আপোনালোকে ভালকৈ গেছ কৰিব আমি ক'ত যাম। ইয়াত আছে নকওঁ, ঠিক আছে, বজাৰখিনি বজাৰ কথা। আজি ভিডিঅ'টো ইমানটোৱে।